এই মহান অনুষ্ঠানটিত আমি লগ পাইছোঁ দিহা সম্ৰাট অসমৰ সকলো ৰাইজৰ চিনাকি এখন মুখ কমলা গগৈ আৰু কমলা গগৈ আহিছে এই দৈকিয়াল বৰনামঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ 2023 এই অনুষ্ঠানলৈ আজি অনুষ্ঠান পৰিৱেশন কৰিলে আমি তেখেতৰ সৈতে অকণমান কথা পাতিম মই ইউটিউব চেনেলৰ জৰিয়তে বি মনি কালচাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আজি সুন্দৰ অনুষ্ঠান এটা পৰিৱেশ কৰিলে উপভোগ্য অনুষ্ঠান সকলোৱে আপ্লুত হ'ল কি ক'ব চমুকে কেনেকুৱা অনুভৱ হৈছে আমাৰ এই অঞ্চলটো খুব ভাল লাগিলে ইমান অতিথি পৰাই আপোনালোকৰ মানে মনবিলাক ইমান ভাল লাগিছে জ্ঞান যজ্ঞ আয়োজন কৰিছে আপোনালোকে মানে ভগৱান কৃষ্ণ কথা আপোনালোকে মানে ইয়াত আলোচনা হৈছে আজি কৃষ্ণকেন্দ্ৰিক যজ্ঞ হৈছে অৰ্থাৎ গুৰু চিন্তা হৈছে সৎ কথা সৎ চিন্তাৰ ইয়াত মানে আজি ব্যৱস্থা কৰা হৈছে নতুন প্ৰজন্মই ভাল দিশে আগবাঢ়ি আহক তাৰ এটা ইতিবাচক বাৰ্তা ইয়াৰ পৰা যাব আৰু বিশেষকৈ আজি পবিত্ৰ
শিল্পী দিৱস, গতিকে শিল্পী দিৱসৰ পবিত্ৰ ক্ষণত সকলোকে শ্ৰদ্ধা জনাইছোঁ। আমি জানো আপোনাৰ আজি উপজা দিন। হয় হয়, আমাৰ আজি উপজা দিন, গতিকে শুভেচ্ছা জনাইছোঁ। হয়, আমি আপোনালোকক শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। এই মহান অনুষ্ঠানটিত থকা প্ৰতিজন পুণ্যাত্মা ধৰ্মাত্মা প্ৰতিজন মহামানৱ প্ৰতি আমি আমাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ অনুষ্ঠান ভাগ সাফল্যমণ্ডিত হওক, আৰু আপোনাৰ দৰে সংবাদ জগতৰ একোজন অত্যন্ত প্ৰহৰী, গতিকে আপোনালোকেও আমাক এইকণ মৰম দিয়াৰ বাবে আপোনালোকলৈও আমি আমাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। বীৰমণি কালচাৰেল চেনেলটোৰ বিষয়ে ৰাইজে ইতিমধ্যে জানিছে, গতিকে আপোনাৰ জৰিয়তে আমিও ধৰ্মপ্ৰাণ ৰাইজক হাতযোৰ কৰি আহ্বান জনাইছোঁ। পৰৰ কাৰণে কান্দিব পাৰিলে কান্দোনতো সুখ পায়। এই চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, কাৰণ এই চেনেলবিলাক একোখন মঞ্চ। এই চেনেলবিলাকে কি কৰে, এই চেনেলবিলাকে অখ্যাত প্ৰতিভাবিলাকক প্ৰখ্যাত কৰাত সহায় কৰে, পোহৰলৈ লৈ আহে, হতাশাজনক মানে আজি প্ৰেৰণা দিয়ে। গতিকে এই চেনেলবিলাকে ইতিবাচক কৰি আছে, আৰু আপোনালোকে ধৰ্মপ্ৰাণ ৰাইজে তেখেতলোকক কিঞ্চিত আপোনালোকে কৃপা কৰি তেখেতলোকৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি আমিও আপোনালোকৰ চৰণত আমাৰ আহ্বান জনাইছোঁ। আপোনালোকে এইকণ সময় দিয়াৰ বাবে পুনৰবাৰ আপোনালৈ উপজা দিনৰ ওলগ জনালোঁ। ভগৱানে সুস্বাস্থ্য ৰাখক, দীৰ্ঘায়ু কৰক আৰু শক্তি দিয়ক, যাতে অসমতে নহয়, দেশতে নহয়, বিশ্বত আপোনাৰ নাম জিলিকি থাকে। আৰু আমাৰ ককাইদেউ আছে, হিৰণ বাইদেউ, ককাইদেউ, হিৰণ বাইদেউ, কমলা ডাঙৰীয়া আছে, আপুনি আহিছে, কেনেকুৱা কি ক'ব বিচাৰিব? মই খুব ভাল পাওঁ, অসমৰ খেল জগতৰ এজন মানে বিশিষ্ট ব্যক্তি, আৰু মোৰ নাম অতি খেলুৱৈ, কিন্তু সেইটো কৈছোঁ, খেল জগতৰ বিশিষ্ট ব্যক্তি। কেনেকুৱা লাগিছে তেখেতৰ লগত পাইছে আজি? নাই নাই, মই কমলা গগৈকতো বহুত আগৰ পৰাই জানো। মোৰ এনেকুৱা হয়, মই আজি এটা কথা কৈছোঁ, কমলা গগৈ যেতিয়া বিভিন্ন মানে অনুষ্ঠানত যেতিয়া ভাষণ দিবলৈ যায়, বক্তৃতাবিলাক ইউটিউবত এৰিছে, মই যেতিয়া গুৱাহাটীলৈ ঘৰৰ পৰা যেতিয়া গাড়ী চলাই গৈ থাকোঁ নহয়, এই তেখেতৰ ভাষণবিলাক মই শুনি গৈ থাকোঁ। খং নাই নেকি? খংটো বেলেগ কথা, খংটো নাথাকে, কোনোদিন দেখা নাই, ইউটিউবত খংটো নাই। তেখেতক আধ্যাত্মিক এটা খুব জ্ঞানৰ মানে তেওঁ ভাণ্ডাৰ। খং নথকা মূল কাৰণটোৱে সেইটো, সৰুৰ পৰা আচলতে আধ্যাত্মিক শিক্ষাৰ এটা ভঁৰাল তেখেত। আৰু মই আমাৰ 22 তাৰিখে এটা অনুষ্ঠান কৰিছোঁ, তালৈ তেখেতক শিশুসকলৰ এটা অনুষ্ঠান কৰিছোঁ আমি খেলৰ কিয়াজেৰ, তালৈ তেখেতক নিমন্ত্ৰণ কৰিছোঁ, আৰু তেখেতক বিষয়টো দিছে যে শিশুসকলৰ মাজত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা। সেইকাৰণে মই তেখেতে মানিছোঁ। আৰু আচলতে আমাৰ শিশুসকলক আধ্যাত্মিক শিক্ষাৰে যেতিয়া আমি উদ্বুদ্ধ কৰি ৰাখিম, তেতিয়া শিশুসকলৰ শিষ্টাচাৰ, মানৱীয়তা এইবিলাক গুণৰ অধিকাৰী হ'ব। সেইটো কাৰণে তেখেতক আনিছোঁ, আৰু মই খুব শুভাকাংক্ষী। তেখেতৰ লগত মই খুব মানে যেতিয়া কথা পাতোঁ খুব ভাল লাগে। তেখেতৰ ভাল লাগিলে। আপোনালোকৰ অনুষ্ঠানলৈ নিশ্চয় আহিব। শেষত কি ক'ব? আপোনালোকে সেৱা জনাইছোঁ, কিন্তু আপোনালোকে যিটো ভাবিছে, এতিয়া ককাইদেৱে কৈছে কমলা গগৈক মাতি আনিম, শিশুসকলৰ মাজত এটা আধ্যাত্মিক বাৰ্তা দিব। প্ৰথম কথাটো হ'ল, ভগৱানে যদি শক্তি দিয়ে, ৰাইজৰ যদি আশীৰ্বাদ হয়, তেতিয়াহে। কাৰণ আমি নিজে মই যে ইমান নাম গাই থাকোঁ, নাম গাই থকাৰ মাজতে সদায় গাই থকা শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানাজান কল্পটোৰ পদটো কেতিয়াবা পাহৰি যাওঁ। কাৰণ আপুনি শক্তি দিয়ে, ভগৱানে শক্তি দিছে, কিন্তু ইমান আপুনি ঘূৰি ফুৰে। আপুনি প্ৰভুৰ কৃপা লাগিব, প্ৰভুৰ কৃপা হ'লেহে সফল হ'ব, ৰাইজৰ আশীৰ্বাদ লাগিব। আমি কমলা গগৈ নিজে কৰিব নোৱাৰে, কমলা গগৈ এটা সাধাৰণ নিমিত্ত মাত্ৰ, আপোনালোকৰ আশীৰ্বাদৰ কৃপাধন্য ব্যক্তি। ধন্যবাদ জনাইছোঁ আপোনাক এইকণ সময় দিয়াৰ বাবে। পুনৰবাৰ আপোনালোক সমূহ ভকত বৈষ্ণৱলৈ আমি ধন্যবাদ জনাইছোঁ, আৰু কমলা গগৈ ডাঙৰীয়াৰ লগত অকণমান সময় কথা পাতিলোঁ। নিশ্চয় আপোনালোকে মোৰ এই চেনেলৰ জৰিয়তে তেখেতৰ লগত হোৱা বাৰ্তালাপ শুনি ভাল পালে, আৰু আপোনালোকে চাই যাব, মই দেখুৱাই যাম এই দৰিকিয়াল গাঁৱত অনুষ্ঠিত হোৱা অসম ভাওনা সমাৰোহৰ প্ৰতিদিনৰ প্ৰতি সন্ধ্যাৰ দৃশ্যসমূহ।